নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ বাবে এটি কাহিনী লৈ আহিছোঁ। কাহিনীটো মা দুৰ্গাৰ বিষয়ে। হাজাৰ বছৰ আগতে মহিষাসুৰ নামেৰে এজন অত্যাচাৰী ৰাক্ষস আছিল। সি আধা দানৱ আৰু আধা মক্কৰো আছিল। মহিষাসুৰে বহু বছৰ ধৰি ভগৱানক তপস্যা কৰিছিল যাতে তেওঁ অমৰ হোৱাৰ বৰদান দিয়ে। এনেকৈ তপস্যা কৰোঁতে কৰোঁতে ভগৱান ব্ৰহ্মা সন্তুষ্ট হ'ল আৰু ভগৱান ব্ৰহ্মাই তেওঁক দেখা দিলে আৰু তেওঁ মহিষাসুৰক ক'লে, মই তোমাৰ ভক্তিত প্ৰসন্ন হৈছোঁ আৰু তোমাক কি বৰ লাগে কোৱা। তেতিয়া মহিষাসুৰে ক'লে, প্ৰভু মোক অমৰ হোৱাৰ বৰদান দিয়ক। তেতিয়া ব্ৰহ্মাই ক'লে যে তুমি যিটো বৰ বিচাৰিছা সেইটো অসম্ভৱ। সকলোৱে মৰণশীল, সেয়ে তুমি অন্য কিবা বৰ বিচাৰা। তেতিয়া মহিষাসুৰে ক'লে, ঠিক আছে প্ৰভু, তেনেহ'লে মোক এনেকুৱা এটা বৰ দিয়ক যাতে মোক কোনো পুৰুষ বা দেৱতাই মাৰিব নোৱাৰে। ব্ৰহ্মাই তেতিয়া আশীৰ্বাদ দি ক'লে যে তথাস্তু, তোমাৰ ইচ্ছা পূৰ্ণ হওক। তাৰ পিছৰে পৰা মহিষাসুৰে নিজকে অমৰ বুলি মানিব ধৰিলে। নিজৰ আক্ৰোশ আৰু অহংকাৰৰ পৰিণামত মহিষাসুৰে গোটেই পৃথিৱীত অত্যাচাৰ চলাব ধৰিলে আৰু তাৰ পাছত স্বৰ্গৰ পৰাও দেৱতাসকলক খেদি পঠালে। দেৱতাসকলে উপায়বিহীন হৈ ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ তাত গ'ল। কিছু সময় আলোচনা কৰি তেওঁলোকে দ্বিতীয় শক্তিৰ উৎপন্ন কৰিলে আৰু তেতিয়াই 10খন হাতধাৰী আদিশক্তিৰূপী মা দুৰ্গাৰ আৱিৰ্ভাৱ হয়। এজন এজনকৈ সকলো দেৱতাই বিভিন্ন অস্ত্ৰ-শস্ত্ৰ মা দুৰ্গাক প্ৰদান কৰিলে। ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰ প্ৰাপ্ত হ'ল। ভগৱান ব্ৰহ্মাই তেওঁক কুমণ্ডল এটা প্ৰদান কৰিলে। বৰুণ দেৱতাই তেওঁক বাণ প্ৰদান কৰিলে। মৃত্যু দেৱতা যমে এডাল ৰাজদণ্ড দিলে। ইন্দ্ৰদেৱৰ পৰা তেওঁ বজ্ৰ প্ৰাপ্ত কৰিলে। ভগৱান বিশ্বকৰ্মাই এখন কুঠাৰ দিলে। কালে এখন প্ৰখৰ তৰোৱাল প্ৰদান কৰিলে। দেৱৰাজ ইন্দ্ৰৰ বাহন ঐৰাৱতে এটা সোণৰ টিলিঙা দিলে, যাৰ শব্দৰে দানৱ ভ্ৰমিত হৈ পৰিব। মহাদেৱে তেওঁক এডাল ত্ৰিশূল দিলে আৰু শেষত পৰ্বত হিমালয়ে তেওঁক বাহনৰূপে এটা সিংহ প্ৰদান কৰিলে। এনেকৈয়ে সকলো অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ দেৱী দুৰ্গাক দানৱ মহিষাসুৰক লগত যুদ্ধ কৰিবলৈ সাজু কৰি তোলে। দেৱী দুৰ্গা আৰু মহিষাসুৰৰ মাজত 10 দিন ধৰি প্ৰচণ্ড যুদ্ধ হ'ল। অৱশেষত দেৱী দুৰ্গা মহিষাসুৰক বধ কৰাত সফল হ'ল। আৰু এই 10 দিনকেই ভাৰতবৰ্ষত দুৰ্গা পূজা হিচাপে পালন কৰা হয়। যিহেতু 10 দিনৰ দিনাই দেৱী দুৰ্গাই বিজয় প্ৰাপ্তি হৈছিল, সেয়ে এই দিনটোত বিজয়া দশমী ৰূপে পালন কৰে। আৰু ত্ৰেতা যুগত এই দিনতে ভগৱান ৰামে অসুৰৰাজ ৰাৱণক বধ কৰিছিল। এই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।